আজি আকৌ বিষম কথা হ'ল 10:15তে সাৰ পালোঁ। একো বিষম কথা হোৱা নাইও, মই 10টাত উঠোহে। বেলিয়ে একেবাৰে মূৰৰ ওপৰৰ পৰা আহিবলৈ গুড মৰ্ণিং কৰোঁ। দিনটোনো কি কৰিম, গা পা ধুই লেপটপটোকে খুলি চালোঁ। এডাল 3ঠেঙীয়া ষ্টেনকে অৰ্ডাৰ দি দিলোঁ আৰু অহা জনমত ল'বলৈ এটা iPhone 16 Pro Max চাই থ'লোঁ। চাইহে থৈছোঁ বাৰু, অহা জনমত ল'বৰ কাৰণে। তাৰপাছত ইহঁতক মধ্যাহ্ন ভোজনটো বিলাই দিলোঁ। আমাৰ ইয়াত আকৌ তুমি হোৱা বা নোহোৱা বগেনভেলিয়া নুফুলেই, কাৰণ ইয়াত আছে মাত্ৰ শুকান গছ আৰু শুকান পাত। তাৰপাছত আমাৰ দাদা আহিল, দুই মিলি অৰুণোদয় আঁচনিৰ কাম কৰিলোঁ। খোৱাটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট দেই। প্ৰথমে হজম হ'বলৈ একাপ দৈ, তাৰ পৰা চাহ, পায়স, প্ৰসাদ আৰু সৰ্বশেষত কেক। পেটৰ দুটা চুক এতিয়াও সম্পূৰ্ণৰূপে খালী আছে। আজিৰ দিনটো বাৰু থলোঁ এনেকৈ, ভোকহে লাগিছে পাই।